নমস্কাৰ। আজি মই আপোনালোকলৈ এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। গাহৰি মাংস খৰিচাৰ লগত বনোৱা এটি ৰেচিপি লৈ আহিছোঁ। যিসকলে গাহৰি মাংস খাই ভাল পায়, আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। এয়া দেখিছেনে, অলপ গাহৰি মাংস লৈছোঁ। এয়া আদা, নহৰু, জলকীয়া আৰু লং ইলাচি অলপ খুন্দি লৈছোঁ, আৰু কেইটামান শুকান জলকীয়া আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু দুটা আলু লৈছোঁ, আৰু এয়া খৰিচাৰ লগত বনাম। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। ইয়াত দেখিছেনে, এটা মই কুকাৰ লৈছোঁ, কুকাৰতে বনাম। আপোনালোকে কেৰাহীটো বনাব পাৰে। ইয়াত দেখিছেনে, প্ৰথমতে কেইটামান পিচ মই এইদৰে কুকাৰত দি ইয়াৰ তেলটো অলপ উলিয়াই লৈছোঁ। মই ইয়াত মিঠাতেল বা অন্য তেল মই অকণো ব্যৱহাৰ নকৰোঁ, তেল নিদিয়াকৈ বনাম। ইয়াৰ মাংসটোৰ পৰা অলপ তেল উলিয়াই লৈছোঁ কেইটামান পিচ দি পিনি। আৰু ইয়াত দেখিছেনে, এতিয়া গোটেই মাংসখিনি মই ইয়াত কুকাৰতে দি দিছোঁ, আৰু ইয়াৰ জোখৰ অনুপাতে মই নিমখ দিছোঁ, আৰু হালধি একেবাৰে এচিকুটমান দিছোঁ, কমকৈ দিছোঁ, যিহেতু খৰিচাৰ লগত হালধি বেছি দিলে খাবলৈ ভাল নালাগে। আৰু এতিয়া এয়া কাটি লোৱা পিঁয়াজটো মই ইয়াতে দি দিছোঁ। ইয়াত মই অলপো তেল ব্যৱহাৰ কৰা নাই। এয়া দেখিছে নহয়। আৰু এয়া আদা নহৰু থেতেলিয়াই লৈছিলোঁ, আদা নহৰু আৰু অলপ লং ইলাচি, দুটামান জলকীয়া দিছোঁ, আৰু ইয়াত দুটামান একেবাৰে শুকান জলকীয়াও দি দিছোঁ। এয়া দেখিছে নহয়, এইদৰে অকণমান সময়ৰ কাৰণে এইদৰে ভাজি লৈছোঁ। এয়া দেখিছে নহয়, মাংসকণ এইদৰে ভাজি লোৱাৰ পিছত ইয়াতে মই আলু দুটা দি দিছোঁ, যিহেতু সৰু ল'ৰা ছোৱালীক আলু লাগেই। আৰু এতিয়া এয়া দেখিছে নহয়, ডাঙৰ চামুচেৰে 2 চামুচ মই খৰিচা দিছোঁ। আৰু ইয়াত মই অকণো তেল ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। আৰু ইয়াত মই অকণমান পানী দিছোঁ, আৰু বেলেগ মছলা মই ইয়াত ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া গেছৰ জুইটো মই মিডিয়ামত ৰাখি এয়া 4টা হুইচেল মৰাৰ পাছত এয়া দেখিছে নহয়, হৈ গ'ল। খুব ধুনীয়া হৈছে, আৰু খৰিচাৰ পৰা এটা খুব ধুনীয়া গোন্ধ আহিছে। যদি আপোনালোকে মোৰ ৰেচিপিটি ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে খৰিচাৰ লগত খোৱা নাই, এইদৰে গাহৰি মাংস বনাই খাই চাবচোন। এয়া দেখিছেনে, খুব ধুনীয়া হৈছে, আৰু খৰিচাৰ পৰা এটা খুব ধুনীয়া গোন্ধ আহিছে, আৰু ইয়াৰ সোৱাদ